ডাইলগ দুটামান শুনিব বিচাৰিছো কাঞ্চনজংঘা কৈ দিওঁ মই কাঞ্চনজংঘা কৈ দিওঁ কোৱা মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে তাক জ্বলাবও পাৰোঁ সলাবও পাৰোঁ পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে ঘেণ্টাডাল নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি গৈ আছোঁ মানে এনেকুৱা এজন ব্যক্তিক লগ কৰিবলৈ ব্যক্তিজনক লগ পাওঁ নাপাওঁ ঠিক নাই বাৰু ঘৰত আছে নাই আজি একমাহমান হৈছে পূৰা ভাইৰেল হৈ আছে তেখেতৰ ঘৰত আজি যাম আপোনালোকক দেখাম চাই দিব সেইজনেই হ'ল জুনিয়ৰ জুবিন আমাৰ বিশ্বনাথ চাৰিআলি নাহনিত যাম আজি গৈ আছোঁ ব্লগ আপোনালোকক দেখাই থাকিম সম্পূৰ্ণ ব্লগটো চাই দিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ব্লগ গৈ আছোঁ পাখি পাখি মন পাখি লগা মোৰ মন আমি এতিয়া আহি পাই গ'লো সেই বিশ্বনাথ চাৰিআলি পিছত গৈ আছোঁ আপোনালোকৰ নাহনি দেখাই গৈ থাকিম চাই থাকিব গৈ আছোঁ চাই থাকক ট্ৰেফিকৰ ছিগনেল দি আছে যাব পাৰিম ব'ল আমি যাম এতিয়া এইফালে নাহনি আমি এতিয়া সোমাই গ'লোঁ গাইজ আমি ক'ত সোমালোঁ বাৰু ৰাস্তাটো চিনি পোৱা নাই জানিব চেষ্টা কৰিম লাহে কৰিবি হা দাদাকেইজনক সুধিম নাহনি হয় নাহনি এইফালে অঁ ঠিক আছে হ'ব দাদাকেইজনে ভালদৰে নাজানে আমি জানিব চেষ্টা কৰিম আপুনি এটা কথা এতিয়া মনত খেলাইছে লগৰ এজন আছে ইয়াতে নাহনি বুলি মোৰ আগৰ চিনাকি লগৰজনৰ পৰা জানিবলৈ চেষ্টা কৰিম ফোন এটা কৰিম বাৰু ঠাণ্ডাত ৰাখিবিচোন হা ফোন কৰিম এজনলৈ ৰাস্তাটোত বালিচাং পোৱাই নাই তহঁতৰ দাদা যে দোকান দিয়ে তহঁতৰ দাদা যে দোকান দিয়ে সেই চেণ্টাৰটো পোৱাই নাই পামহিয়ে আৰু এই জুবিন দা ঘৰ কিমান দূৰ তোমালোকৰ তহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰৰ পৰা আহিব লাগিব আৰু ইফালৰ পৰা পাৰ হৈ আমাৰ মাজতে গাঁৱৰ মাজতে আছে ঘৰ এতিয়া তই ঘৰত নাই মইতো ঘৰত নাই কোনে দেখাই দিব আমাক আমাৰ দাদা আছে নহয় এটা ঘৰতে গাই জুবিন দাৰ ঘৰটো হয় লাগিছে বাৰু এইটো হয়নে নহয় জানিব চেষ্টা কৰিম হা ল'ৰা এজন আহি আছে সুধিম সেইটোৱে নেকি এক মিনিট চাই থাকিব অঁ তোমালোকৰ নম্বৰেই আছে লগৰ হয় লগৰ নেকি ফোন এটা কৰাচোন বহুত দূৰৰ পৰা আহিছোঁ বিহালী ৰাংচালি শুনিছা নাই নাম কল কৰাচোন জুনিয়ৰ জুবিন দাৰ লগৰ এজন পালোঁ ফোন কৰিছে জুনিয়ৰ জুবিন ঘৰত নাই নেকি ঘৰতে আছে বোলে ফাইনেলি ঘৰ পাই গ'লোহি ফোনটো ৰিচিভ কৰিলে বাৰু ঘৰতে আছোঁ বুলি কৈছে আমি ঘৰত গৈ আছোঁ ব'লক দেখাই থাকিম চাই থাকিব ব'লা তুমিও গাইজ ফাইনেলি ছাকচেছফুল আমি আহি পাই গ'লোঁ জুনিয়ৰ জুবিন দাৰ ঘৰত ঘৰখন দেখিয়ে ৰাস্তাৰ পৰাই চিনি পাইছোঁ ভিডিঅ'বিলাকত চাই আছোঁ না ছ'চিয়েল মিডিয়াত গাইজ ঘৰখন এইখনে আপোনালোকে নিউজবিলাকত দেখি থকা ঘৰখন আমি আহি আছোঁ ভিতৰৰ ফালে দেখাই দেখিম আহি চাই থাকক ফাইনেলি আমি জুবিন দাক লগ পাই গ'লোঁ এইফালে জুনিয়ৰ জুবিন দা কেনেকুৱা খবৰ ভালেনে একদম মজা বন্ধুসকল জুনিয়ৰ জুবিন দাৰ ঘৰ আহি পাই গ'লোহি এতিয়া জুনিয়ৰ জুবিন দাৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা কি কথা জানিম জুনিয়ৰ জুবিন দা কেনেকুৱা খবৰ নমস্কাৰ অহাৰ বাবে ধন্যবাদ বহুত দূৰৰ পৰা আহিছে চাগে হয় বহুত দূৰণিৰ পৰা আহিছোঁ ঠিক আছে লগ পাবলৈ আহিছে হয় তোমাক লগ পাবলৈ বহুত মানে বৰ ৰাস্তাত সুধি আহিছোঁ ঠিকে আছে বাৰু ভাত চাত খাই আহিছোঁ নাই ভাত চাত খাই মেলি আহিছোঁ অঁ ঠিকে আছে বাৰু বাকী তোমাৰ বিহু প্ৰগ্ৰেম গৈছা নাই চলি আছে এতিয়া মই 7-8খনমান আছে বাৰু এতিয়া হয় লাষ্ট বহাগলৈকে আছে লাষ্ট বহাগলৈকে একদম পূৰা আছে তুমি যে টুপিটো আজি বেলেগ লগালে তোমাকতো ছ'চিয়েল মিডিয়াত টুপিটো বেলেগ দেখি আছিলোঁ এইটো মোৰ গিফ্ট এটা দিছিলে মোৰ নগাঁৱৰ পৰা আহিছিলে মানুহে নগাঁও দিছে তুমি পিন্ধা টুপিটো কৈছোঁ কেলৈ দিছোঁ মোক নালাগে টুপিটো হয় আছে মোৰ টুপি হয় আৰু আপোনাৰ নতুন মুভি আহি আছে মানে আহি আছে নতুন গান আহি আছে বাৰু নতুন চিনেমা আহি আছে জুলু সেইখন ইংলিছত বনাইছোঁ হয় বাহিৰত শ্বুটিং হৈ আছে হয় আৰু আপোনাৰ জুগলি এজন ডাঙৰ শিল্পী হ'ল তাই আগৰ পৰাও তেনেকুৱা ইটানগৰত মানে তাই গান গাই আছিলে গান গাই থাকোঁতে মানে
মই ভাবিছোঁ এইজনী মোৰ লগত গাব পাৰিব তাই আহিলে গালে এতিয়া নেগোৱা হ'ল মোৰ লগত ডাঙৰ আৰ্টিষ্ট হ'ল যেতিয়া মানুহক বনাই দিব তেতিয়ালৈকে থাকিব কথাটো সেইটো হয় আৰু মানে আপুনি এইকেইদিন বহুত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে তো আপোনাৰ পেণ্টটোৰ বিষয়ে কিবা ক'ব নেকি পেণ্টটো মানে মোৰ সমীৰ যে গান লিখে সি হয়। মোক বনাই দিছে পেণ্টটো এচি পেণ্ট হয় এচি হওক ডিচি হওক পেণ্ট আৰু পেণ্ট হয় নহয় হয় ধাক্কা আছে নহয় হয় সেইটোৱে আপুনি গুৱাহাটীত গৈছিলে বুলি শুনিছোঁ মানে গুৱাহাটীত কেতিয়া আহিলে? গৈছিলোঁ গুৱাহাটী এদিন থকা নাই আৰু মই হয় জাষ্ট 5 ঘণ্টা 7 ঘণ্টাৰ কাৰণে গৈছিলোঁ আৰু আহিলোঁ হয় কিহত গ'ল আপুনি গুৱাহাটী যাওঁতে মই গাড়ীত গৈছিলোঁ গাড়ীত গৈছিলে আৰু এতিয়া আপুনি জুবিন দাক লগ পালে কি কৰিম বুলি ভাবিছে মানে মনৰ ভাৱটো মানে কেনেকুৱা আপোনাৰ জুবিন দাক যদি ওচৰত লগ পাই যায় ঘপছে কোনোবাই লৈ আহে তোমাৰ ঘৰত একে মোৰ মনটো মানে তেনেকুৱা মই ভাবা নাই এতিয়া মই কি কৰিম হয় এতিয়া মই নিজে ভাবা নাই এতিয়া মই কি কৰিম কি নকৰিম মই ভৰিখন চুবলৈ বিচাৰোঁ জুবিন দাৰ ভৰিখন। সাৱটি ল'বলৈ বিচাৰোঁ হয় কথাটো সেইটোৱে আৰু আৰু এটা কথা জানিব বিচাৰিম মানে আপুনি কিহত পঢ়ি আছে এতিয়া মই ক্লাছ 9ত পঢ়ি আছোঁ 9ত কোন স্কুলত পঢ়িছা পালিচাং হাইস্কুল বালিচাং হাইস্কুল আৰু আপোনাৰ ঘৰত কোন কোন আছে মোৰ মা আছে দেউতা আছে ভাইটি আছে দাদা আছে বাজনী বিয়া হ'ল হয় আপোনাৰ মাক দেখিছোঁ বাৰু ছ'চিয়েল মিডিয়াত কিন্তু দেউতাক দেখা নাই দেউতাক দেখাব মন আছিল মানে একবাৰ দেউতা মানে মোৰ ক'ৰবাত গৈছে নেকি এতিয়া দেউতা ঘূৰি ফুৰেতো হয় কিবা টেনশ্যনত ঘূৰি থাকে হয় কিছুমান কামত ঘূৰি থাকে অঁ সেইটোৱে আৰু আপুনি মানে আজিকালি বিহু প্ৰগ্ৰেম দেৰিলৈকে কিয় নকৰে মোৰ দেউতাই কয় 1 বজাৰ পিছত নকৰিবি প্ৰগ্ৰেম দেউতাই মই দেউতাৰ মতে চলোঁ মানে আৰু 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 এটা কথা মানে আপোনাৰ ৱাইফ লগত গ'লে বোলে প্ৰব্লেম হয় ৱাইফৰ অলপ প্ৰব্লেম হয় মোৰ মানে কথা এটা আছে মই য'তে ত'তে সোমোৱাই দিওঁ ক'ৰবাত মন লাগিলে সোমোৱাই দিওঁ ক'ৰবাত মন লাগিলে খাই দিওঁ তাৰমানে অলপ ডিষ্টাৰ্ব হয় তাৰপিছত তুমি বেলেগ গাড়ীত আহিবা মই বেলেগ গাড়ীত যাম কথাটো সেইটো অঁ আৰু তুমি সৰুৰ পৰাই লাগি আছানে জুবিন দাৰ সৰু পৰাই মই তেনেকুৱা সৰু পৰাই কৰি থাকোঁ আৰু সৰুৰ পৰাই মই ভাল পাওঁ জুবিন দাক লাষ্টত তোমাৰ পৰা ডাইলগ দুটামান শুনিব বিচাৰিছোঁ কাঞ্চনজংঘা কৈ দিওঁ মই কাঞ্চনজংঘা কৈ দিওঁ কোৱা মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে তাইক জ্বলাবও পাৰোঁ সলাবও পাৰোঁ পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে ঘেণ্টাডাল শুনিলেতো কেনেকুৱা লাগিছে বাৰু আপোনাৰ লগত একদম মানে মই পাগল হৈ গৈছোঁ জুবিন দাই আমাৰ একো নাই বাৰু নতুন জুবিন দা আহি গ'ল আমাৰ মাজত তই বিয়া চিয়া পাতিছ নাই বিয়া চিয়া নাই পতা নাই বিয়াখন পাতিব লাগিব সোনকালে পেট চেট বাঢ়িছ খালি তোৰ হয় পেট চেট বাঢ়িছে পাতিব লাগিব চিনেমা লৈ ল'ম বাৰু আৰু নেক্সট চিনেমা এটা আহি আছে আৰু এটা কথা কেকেদা আৰু এনেকৈ ৰবি শৰ্মাৰ বিষয়ে কিবা ৰবি চিনেমা আহি আছে ৰাঘৱতী আৰু কেকেদাক আপুনি ফিল্ম এখনত আপোনাৰ নতুন মুভি এখনত ল'ম বুলি কৈছে তাক লৈ ল'ব লাগিব তাৰ মোৰ চুজ ঘূৰাব লাগিব কেকেদা এবাৰ মই চুলিটো ঘূৰাই দিওঁ এবাৰ তাৰ চব ঘূৰাব লাগিব হয় বাকী ইমানটোৱে জানিব চেষ্টা কৰিলেও হৈ যাব আৰু মোৰ চেনেলটোৰ বিষয়ে আপুনি কিবা এটা কৈ দিয়ক ৰাংচালি ব্লগ বুলি আছে ইয়াৰ চেনেলটো ছাপোৰ্ট কৰি থাকিব আৰু মৰম দি থাকিব সদায় ভিডিঅ' চাই থাকিব কণ্টিনিউ কৰিব থেংক ইউ লাভ ইউ বন্ধুসকল জানে মোৰ চেনেলটোৰ নামে ৰাংচালি আপোনালোকক দেখাম ঘৰটো আৰু ঘৰৰ চাৰিওফালে বেৰত জুবিন দাৰ ফটো লগাই ৰাখিছে এইফালে চাওক না জুবিন এইফালে ভাইটি জুবিন দাৰ ভাইটি হয় হা আৰু এইফালেও দেখিছে জুবিন দাৰ ফটো বাকী এই ঘৰ জুবিন দা এইফালে আমাৰ বহি আছে ঠিকে আছে আৰু নেক্সট চিনেমা দিয়াক লৈ ল'ম ঠিক আছে বিয়াখন সোনকালে পাম ঠিক আছে ভাল লাগিল লগ পাই থেংক ইউ গৈ থাকোঁ বাই বাই ঠিক আছে